নমস্কাৰ বন্ধুসকল। মহাভাৰত কেৱল যুদ্ধৰ কাহিনী নহয়, ই এখন এনে মহাগ্ৰন্থ য'ত আছে দেৱতা, অপ্সৰা, অভিশাপ, তপস্যা আৰু ভাগ্যৰ অদ্ভুত খেল। আজিৰ এই ভিডিঅ'টোত আমি এনে এটা কাহিনীৰ বিষয়ে আলোচনা কৰিম যিটো একেবাৰে আশ্চৰ্যজনক। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। শাস্ত্ৰ অনুসাৰে স্বৰ্গত দেৱৰাজ ইন্দ্ৰৰ সভাত 11গৰাকী দিব্য অপ্সৰা আছিল, যিসকলে ইন্দ্ৰৰ সভাত নৃত্য কৰি সেৱা আগবঢ়াইছিল। ইয়াৰ ভিতৰত কেইগৰাকীমান মুখ্য অপ্সৰা আছিল পুঞ্জিকাস্থলা, মেনকা, ৰম্ভা, বৰ্ষা, উৰ্বশী আৰু তিলোত্তমা। এইসকলৰ ভিতৰত উৰ্বশীক আটাইতকৈ মোহময়ী অপ্সৰা বুলি গণ্য কৰা হৈছিল, যাক সৌন্দৰ্য, নৃত্য আৰু মোহৰ প্ৰতীক বুলি কোৱা হয়। কিন্তু আপুনি জানেনে যে এইগৰাকী অপ্সৰাই এবাৰ কুন্তি পুত্ৰ তথা পাণ্ডৱৰ মহান যোদ্ধা অৰ্জুনক অভিশাপ দিছিল। কিন্তু কিয়? মহাভাৰতত উল্লেখ আছে, যেতিয়া পাণ্ডৱসকল বনবাসত আছিল তেতিয়া অৰ্জুনে নিজৰ শক্তি আৰু অস্ত্ৰবিদ্যা সমৃদ্ধিৰ বাবে এটা কঠোৰ তপস্যা আৰম্ভ কৰিছিল। অৰ্জুনৰ লক্ষ্য আছিল দেৱতাৰ পৰা দিব্যাস্ত্ৰ লাভ কৰা। অৰ্জুনৰ তপস্যা দেখি স্বয়ং ইন্দ্ৰদেৱ প্ৰসন্ন হ'ল, কাৰণ অৰ্জুন ইন্দ্ৰদেৱৰ পুত্ৰ আছিল। ইন্দ্ৰদেৱে অৰ্জুনক স্বৰ্গলৈ মাতি পঠালে যাতে তেওঁ দেৱতাৰ পৰা যুদ্ধৰ বাবে প্ৰয়োজনীয় শিক্ষা আৰু অস্ত্ৰ শস্ত্ৰ লাভ কৰিব পাৰে। দেৱৰাজৰ কথা মতেই দিব্য অস্ত্ৰ শস্ত্ৰ লাভ কৰাৰ তীব্ৰ ইচ্ছাৰে অৰ্জুনে যাত্ৰা কৰিলে স্বৰ্গলোকলৈ। স্বৰ্গলোকত ইন্দ্ৰদেৱে নিজেই অৰ্জুনৰ পৰীক্ষা ল'লে। তেওঁ চাব বিচাৰিছিল অৰ্জুনৰ ভিতৰত এই দিব্যাস্ত্ৰসমূহ লাভ কৰিব পৰা ধৈৰ্য আৰু আত্মসংযম আছেনে নাই। অৰ্জুনে সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু সন্তুষ্ট হৈ ইন্দ্ৰদেৱে তেওঁক বহুতো শক্তিশালী দিব্যাস্ত্ৰ প্ৰদান কৰিলে। কিন্তু স্বৰ্গলোকত থকাৰ সময়তে ঘটিলে এটা অঘটন। স্বৰ্গৰ অপ্সৰা উৰ্বশী অৰ্জুনৰ শক্তি, সৌন্দৰ্য আৰু দীপ্তি দেখি মোহিত হৈ পৰিল। তেওঁৰ মনত অৰ্জুনৰ প্ৰতি প্ৰেম উপজিল আৰু তেওঁ অৰ্জুনক প্ৰেমৰ প্ৰস্তাৱ দিলে। অৰ্জুনে উৰ্বশীৰ এই প্ৰস্তাৱত বিস্মিত হ'ল। তেওঁ বিনম্ৰভাৱে উৰ্বশীক ক'লে, দেৱী উৰ্বশী, আপুনি মোৰ বাবে মাতৃসম, কাৰণ আপুনি এসময়ত মোৰ বংশৰ পিতামহ পুৰুৰবাৰ পত্নী আছিল। সেয়েহে আপুনি মোৰ বাবে পূজ্য। মই আপোনাক সেই দৃষ্টিৰে কেতিয়াও চাব নোৱাৰোঁ। অৰ্জুনৰ এই উত্তৰ উৰ্বশীৰ বাবে আছিল অপমানজনক। এই কথা শুনাৰ পাছত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰিল। ক্ৰোধ, লজ্জা আৰু অপমানত জৰ্জৰিত হৈ তেওঁ কৈ উঠিল, অৰ্জুন, তুমি মোৰ প্ৰেমক অপমান কৰিলা। তুমি মোৰ সৌন্দৰ্যক তুচ্ছ বুলি ভাবিলা। মই তোমাক অভিশাপ দিছোঁ, তুমি এদিন নিজৰ পুৰুষত্ব হেৰুৱাবা। এটা সময় আহিব যেতিয়া তুমি নিজৰ স্ত্ৰীসম জীৱন যাপন কৰিব লাগিব। এই কথা শুনি স্বৰ্গলোক স্তব্ধ হৈ পৰিল। অৰ্জুনৰ অন্তকণ্ঠ শুকাই গ'ল। অৰ্জুনে স্বৰ্গৰ অপ্সৰী উৰ্বশীক মাতৃ বুলি এইবাবে সম্বোধন কৰিছিল কাৰণ তেওঁ এসময়ত কুৰুবংশৰ পূৰ্বপুৰুষ ৰজা পুৰুৰৱৰ পত্নী আছিল, যাৰ ফলত তেওঁ পাণ্ডৱৰ পূৰ্বপুৰুষ হিচাপে পৰিগণিত হৈছিল। যেতিয়া এই ঘটনাটো ইন্দ্ৰদেৱৰ কাণত পৰিল, তেওঁ বৰ দুখিত হ'ল। তেওঁ উৰ্বশীৰ এই অভিশাপ সম্পূৰ্ণৰূপে নাইকিয়া কৰিবতো নোৱাৰিলে, কিন্তু তাৰ প্ৰভাৱ কিছু পৰিমাণে কমাই দিলে। ইন্দ্ৰদেৱে ক'লে, অৰ্জুন, তুমি এই অভিশাপ চিৰদিন ভোগ কৰিব নালাগে। এই অভিশাপৰ প্ৰভাৱ কেৱল মাত্ৰ এবছৰ থাকিব। লগতে ইন্দ্ৰদেৱে এইটোও জনালে যে সময়ত উৰ্বশীৰ এই অভিশাপ অৰ্জুনৰ বাবে বৰদান হৈ পৰিব। পিছলৈ পাণ্ডৱসকলৰ বনবাস কালত যেতিয়া তেওঁলোকে 13 বছৰ বনবাস শেষ কৰি এবছৰ অজ্ঞাতবাসত থাকিব লগা হৈছিল, তেতিয়া অৰ্জুনে বৃহন্নলা নামৰ এজন নপুংসকৰ ৰূপ ধাৰণ কৰি বিৰাট ৰজাৰ ৰাজপ্ৰসাদত আশ্ৰয় লৈছিল আৰু স্ত্ৰীসম সাজ পোছাক পৰিধান কৰি ৰাজকুমাৰী উত্তৰাক সংগীত আৰু নৃত্যৰ প্ৰশিক্ষণ দিছিল। লগতে দ্ৰৌপদীয়ে হৈৰন্ধী নামৰ দাসীৰ ৰূপত আৰু আন পাণ্ডৱসকলেও বিভিন্ন ৰূপ ধাৰণ কৰি বিৰাট ৰজাৰ ৰাজপ্ৰসাদত লুকাই আছিল। বন্ধুসকল, আপোনালোকৰ এই কাহিনীটো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।